আপোনাৰ বেংক একাউণ্টৰ পৰা পইচা চুৰি হ'ব পাৰে। একদম সৰু কথা, ভিডিঅ'টো চোৱাৰ লগে লগে শ্বেয়াৰ কৰি এটা সৰু ভুলৰ কাৰণে আপোনাৰ বেংক একাউণ্ট জিৰ' হৈ যাব পাৰে। সাৱধান, এই ভুলটো নকৰিব। কি ভুল নকৰিব, ভিডিঅ'টো শুনক, তেতিয়া গম পাব। আপুনি নিশ্চিতভাৱে অনলাইন কাৰোবাক পইচা দিয়া বা কাৰোবাৰ পৰা পইচা লোৱা কামটো কৰে নিশ্চিতভাৱে। পে'টিএম হওক, গুগল পে' হওক, যি হওক, আৰু কিবাকিবি ঢেৰ কিবাকিবি আছে। আপুনি কাৰোবাক পইচা দিওঁতে সাৱধান হ'ব। এই যে কেতিয়াবা অজানিতে আপোনাৰ একাউণ্টত পইচা 10,000 সোমাই গ'ল বা 5,000 সোমাই গ'ল বা 500 টকা এটা সোমাই গ'ল বা 200 টকা এটা সোমাই গ'ল। সোমাই যোৱাৰ পাছত কোনোবাই আপোনাক দুষ্ট চক্ৰই সেই পইচাটো আপোনাৰ একাউণ্টত ভৰাই দিব। ভৰাই দিয়াৰ পাছত আপোনাক ফোন কৰি ক'ব যে অজানিতে আপোনাৰ তাত মোৰ পৰা 5,000 টকা এটা বা 200 টকা এটা গুচি গ'ল। আৰু যেতিয়া এনেকৈ ক'ব, তেতিয়া আপুনিও বৰ্তমান সময়ৰ সামাজিক মাধ্যমৰ দিনত, ডিজিটেল যুগত নিশ্চয় ভাবিব যে পইচাটো ঘূৰাই দিয়াই ভাল। আপুনি সেইখিনিতেই ভুলটো নকৰিব। প্ৰয়োজন হ'লে কাৰোবাৰ যদি পইচা আপোনাৰ একাউণ্টত সোমাইছে, তেনেহ'লে সেই মানুহজনক আপুনি ক'ব যে মই আমুক ঠাইত আছোঁ, মোৰ ঘৰলৈ আহক, নহ'লে পুলিচ ষ্টেচনলৈ আহক, মই তাত আপোনাৰ পইচাটো ঘূৰাই দিম। আপুনি কেতিয়াও অনলাইনত সেই মানুহজনক পইচা ঘূৰাই নিদিব। আপোনাক ক'ব এইটোতে মোৰ পে'টিএম আছে, এইটোতে মোৰ গুগল পে' আছে, আপুনি এইটোতে পইচা ঘূৰাই দিয়ক। আপুনি যদি সেই ভুলটো কৰিবলৈ যায়, তেনেহ'লে আপোনাৰ বেংক একাউণ্ট খালী হৈ যাব। আপুনি যদি তেওঁৰ নাম্বাৰত গুগল পে' বা স্কেনাৰ পঠিয়াই দিয়ে যে মোৰ এইটোতে স্কেনাৰ আছে বা এইটোতে আপুনি গুগল পে' কৰি মোৰ পইচাটো ৰিটাৰ্ণ কৰি দিয়ক, সেই মানুহজনে ক'ব পাৰে। আপুনি যদি ৰিটাৰ্ণ কৰি দিলে, তাৰ 10 মিনিট পিছত আপোনাৰ বেংকৰ একাউণ্ট খালী হৈ যাব পাৰে। হৈ যাব পাৰে নহয়, বহুতৰে হৈয়ে আছে। গতিকে সাৱধান, এনেকুৱা ধৰণৰ ফোন মেছেজৰ পৰা আঁতৰি থাকিব। কাৰণ এনেকুৱা ধৰণৰ ফোন মেছেজে বহুক একেদিনাৰ ভিতৰত আপোনাৰ গোটেই বেংক একাউণ্ট খালী হৈ যাব পাৰে। গতিকে সাৱধান। গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এই ভুলটো কেতিয়াও নকৰিব। ধন্যবাদ।